Hello friends, welcome back to my YouTube channel. तो आगर ब्लॉग तो आपलोके देखिले टाइगर हिलत गलो टाइगर हिলৰ পৰা আমি আহিলো আকৌ মনস্ট্ৰি টেম্পল তো এতিয়া বাৰু মনস্ট্ৰি টেম্পলতে আছো মনস্ট্ৰি টেম্পলৰ পৰা এতিয়া যাব লৈছো আৰু এটা নতুন লোকেশনলে বাটাসিয়া তো বাটাসিয়া প্লেস তো ধুনিয়া প্লেস হয় আপোনালোকে চাব ব্লগটোত এতিয়া অকমান পিংকি মেডামতে মানে শপিং কৰি আছে কি বস্তু কিনিলা মই চাও কেপ খুজি আছে কিমানত বা কেপ দে ও পিংকি মেডাম মানে হেইটো কেপ লৈ ললে আপোনালোকে দেখিছে আৰু 120 কৈছে প্ৰাইসটো তো তাই লৈ ললে এইটো কেপ তো একবাৰ পিন্ধি চালো মানে কেনেকুৱা লাগিছে অ পিংকি কেনেকুৱা লাগিছে মানিছে কেনেকুৱা লাগিছে চোৱাছো কেপ তো কেনেকুৱা আৰে মজা না জানো কেনেকুৱা লাগিছে কেপটা একবাৰ পিন্ধি চোৱাছো একবাৰ হেইটো খোলা খুলি কেনে এইটো পিন্ধি চোৱাছো কেনেকুৱা লাগে তোমাৰ আচ্ছা মজা 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 দে টেম্পলটোৰ বাহিৰতে কেইখনমান দোকান আছে আপোনাক অকমান দেখাই দিছো আমি এতিয়া বাটাসিয়াত যাই আছো আৰু বাটাসিয়াটো বোলে মেমৰিয়েল ৱৰ্ল্ড হয় তো চাব যাই আছো তো আপোনালোকে চাব এতিয়া বৰ্তমান গাড়ীত উঠিলো আৰু ইয়াতে কিবা কিবি শ্বপিং কৰিলে তো আৰু আমি মানে ৰাতিপুৱা একোৱে ব্ৰেকফাষ্ট কৰা নাই জাষ্ট গা পা ধুই কিনে আহিছো আৰু তাত মাত্ৰ একাপ কফি খাইছো ব্ৰেকফাষ্ট একো কৰা নাই মানে এতিয়া পুৰা পেটত মানে নিগনি দাউৰি আছে আৰু ভোক লাগিছে নে তোমালোকৰ লাগিছে হা লাগিছে আৰু ইনকে ভোক লাগিছে তো আমি ফাইনালি আহি পালো বাটাসিয়া লোক তো এতিয়া গৈ আছো ওপৰলৈকে যি দেখাব আপোনালোক দেখাই যাম তো চাব ভিডিঅ'টো আৰু ইয়াতে চাগে টিকেট কাটিব লাগিব নেকি তো বলক তো তাত আমি টিকট কাটি আহিলো আৰু এতিয়া আপোনালোকক দেখাইছো ধুনীয়া লাগে ইয়াৰ পৰা ধুনীয়া লাগে প্লেচটো অকল চাওক আহি দিয়া চলো বাঘা বলাতে আমরা বেরিয়ে গেলাম ফটো উঠি বিতিয়া সব বস্তু ৰিডিপে ল'ব এতিয়া ৰিডিপে মানে ফটো উঠাত হেল্প কৰি দিছে আমাক ইহঁতৰ লগত মানে আহিছো আহি কেনে মানে সবতে মানে ইহঁতে ফটো দৰকাৰ নাই কি কম আৰু ৰাস্তাই ঘাটে ফটো উঠে ৰাস্তাই ঘাটে ৰিলছ আপোনালোকে ব্লগটো দেখাই পাইছে চাগে তো এতিয়া এইবোৰ মই লৈ থাকিব লাগিব ব্লগটো মোৰ ইয়াতে মানে পজ হৈ আছে আৰু দিয়া দিয়া ফটো তো এতিয়া মানে বৰষুণ দিলে তো আমি ৰখি আছো ইয়াতে কি
ড্ৰাইভাৰে ফোন মাৰছো সুনীল ড্ৰাইভাৰ তো আমি ইয়াতে ৰখি আছো আৰু মানিছা মানে অকমান ছেটিছফাই হোৱা নাই তাই মানে ভালকে ইয়াতে ফটো উঠিব পৰা নাই তাৰ কাৰণে মই আগতে ফটো উঠিছিলো নহ'লে জানোতো মানিছা মই জানোতো মানিছা মানে ফটো উঠিলে তাই মানে আধা ঘণ্টা নোহোৱালৈকে তাই মানে ফটো এৰি নিদিয়ে তাৰ কাৰণে মই আগতে ফটো উঠি লৈছো আৰু এতিয়া বৰষুণ দিছে ভাবিয়ে লৈ আহিছিলো ৰিদিপে একো নাজানে একচুৱেলি ব্লগাৰ হিচাপে সঁচাকে ৰিয়েলি হি ডাজন্ট নো হাউ টু টেক ফটোজ আপোনালোকে তাৰ চেনেলটো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ বেংকি থেংক ইউ ছ মাচ তো আপোনালোকে ৱেডাৰটো দেখিছে মানে আৰু কুঁৱলী পৰিলে একদম আৰু কুঁৱলী আৰু ইফালে মানিছে মানে ফটো উঠাত ৰেডি হৈ আছে ইফালে পিংকি ক্লিক কৰোঁ মই আগে ভাগে ফটো উঠি লৈছোঁ আৰু এতিয়া অকণমান বৰষুণটো কমিলে তো এতিয়া মানিছে বোলে অকণমান ফটো উঠে আৰু ফটো উঠাৰ পিছত আমি এতিয়া যাওঁ আৰু যাওঁ ড্ৰাইভাৰে ফোন মাৰিছে ফ্ৰেণ্ডছ আপোনালোকক দেখালোঁ যি বস্তু দেখা পায় আজি মানে তিনিটাই লোকেশ্যন কৰিলোঁ আৰু 9:30 পৰা আৰু এখন বেলেগ গাড়ী আছে সেইখন গাড়ী ৰিজাৰ্ভত কৰিছোঁ সেইখন গাড়ীত মানে আৰু ক'ৰবাত যাম তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আমি ৰাতিপুৱাৰ পৰা মানে ব্ৰেকফাষ্ট কৰাই নাই তো তামাম ভোক লাগিছে তো অলপ কিবা কিবি খাই লওঁ আৰু ফ্ৰেণ্ডছ আমাৰ এতিয়া ব্ৰেকফাষ্ট আহি গ'ল আমি মানে দিনৰ পৰা একোৱে খোৱা নাছিলোঁ তো ফাইনেলি এতিয়া ৰাতিপুৱাৰ পৰা মানে একোৱে খোৱা নাছিলোঁ ৰাতিপুৱা বহুত সোনকালকৈ উঠিছিলোঁ 3টা বজাতে উঠিছিলোঁ উঠি কিনে বাথৰুম গ'লোঁ তাৰপিছত এনেকৈ টাইগাৰ হিল চাব গ'লোঁ আৰু এতিয়া হোটেলত আহি পাইছোঁ আৰু 9:30 বজাত আৰু এখন বেলেগ গাড়ী বুক কৰিছোঁ আৰু সেইখনত আৰু ক'ৰবাত প্লেচ কৰিব যাম তো আমি ব্ৰেকফাষ্ট কৰা নাছিলোঁ তো ফাইনেলি এতিয়া ব্ৰেকফাষ্ট আহি পেলাই তো এই পুৰি আৰু এইটো কিয় পৰঠা নেকি আলু পৰঠা আৰু এই চব্জি আছে তাৰবিলাক তো এতিয়া আমি খাই লওঁ তো আজিৰ ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰি যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব